বৰ্তমান দুলাজদা ঘৰ পালোঁ। এইটো আমাৰ দুলাজদা, তাৰপিছত এইটো আমাৰ বেটি, তাৰপিছত বহি লৈছোঁ আৰু পেনতে আমি তিনিজনে বহি লৈছোঁ। এইবিলাক আমাৰ দুলাজদা, এইটো চাওক ইয়াত বহি আছে, বহি পিনে ৰিলচ বনাই আছে। চ' এইবিলাক আমাৰ কেমেৰামেনটো, এইটো চাওক কেমেৰাৰ পৰা মানে ভিডিঅ' বনাই দিছোঁ মানে দাদাৰ পৰা কিছুমান কুৱেশ্যন সুধিলোঁ, মানে দাদাই আমাক ক'লে মানে কিছুমান নজনা কথা সুধিলোঁ, মানে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ। তাৰপিছত এইটো চাওক আমি ইয়াত মানে ইণ্টাৰভিউ লৈ আছোঁ। এই গাড়ী বৰ্তমান চাওক আমি তেনালি গৈ আছোঁ ষ্টেচনলৈ। ইয়াৰ পৰা অলপ দূৰ হয়। এইফালে চাওক ইয়াত চিট গৈ আছোঁ মই আৰু এইটো আমাৰ কুলদীপ। বিয়াজ বুলি কয় লগতো আহিম বুলি কৈ পিনে এতিয়ালৈকে অহা নাই, গায়ে ধোৱা নাই। গা ধুই পিনে এতিয়া ওলাই আহিছে বুলি কৈছে লাহেকৈ। এই চাইকেলত আহিব মানে তালৈ ষ্টেচনৰ চাইকেলত উঠাবগৈ, আমি খোজকাঢ়ি যাব লাগে যে আগতীয়াকৈ গৈ আছোঁ আৰু ট্ৰেইন আলি মানে শ্বৰ্টকাট মাৰিছোঁ। এইফালে আহিলে মানে অলপ সোনকালে ওচৰত পামগৈ, মানে সোনকালে পামগৈ মানে ওচৰত। আৰু যদি এনকৈ আহোঁ নহয় এইফালে পৰা এনেকৈ ঘূৰি আহিব লাগে, মানে এইখন হাবিটো পাৰ হৈ পিনে এইফালে মেইন হাইৱেটো আছে, সেইফালে পৰা আহিলে মানে এইটো ষ্টেচনটো। মানে ইয়াৰ পৰা আমি খোজকাঢ়ি গৈ আছোঁ আৰু ট্ৰেইনটো 11:30 মানত আহিব। এতিয়া আমি 11:09 মান হ'লগৈ আৰু এতিয়া গৈ আছোঁ খোজকাঢ়ি। এইটো চাওক বৰ্তমান এইটো ইমান দেৰিকৈ আহিছে, দেৰিকৈ হ'ল আৰু এইটো হ'ল। কওকচোন কেনেকৈ দেৰি হ'ল? মানে পানী টেংকিত পানী নাছিলে, পানী ফিল্টাৰ কৰি গা ধুই আহিছোঁ। টিউবেলৰ পৰা মাৰি পিনে নেকি? এই ল'ৰাটো চাকে কিবা হেণ্ডচাম হৈ আহিছে, ল'ৰাটো একদম চাইকেল চলাই আহিছে। আমি তো খোজকাঢ়ি পেলাই এইফালে পাইছোঁ, এইফালে খোজকাঢ়ি আহিছোঁ। হিৰ' চাইকেল লৈ আহিছোঁ। এইটো চাওক ষ্টেচন পালেগৈ, এইটো হৈছে আমাৰ শ্ৰীপানী ষ্টেচন। চাওক আহি পেলাই আমাৰ ৰত্নত আহি আমি পাই গ'লোঁ। এইটো আমাৰ শ্ৰীপানী অভাৰব্ৰিজখন হয়। এইফালে আমি চালোঁ এইটো আমাৰ শ্ৰীপানী ষ্টেচনখন। এইটো চাওক এইফালে ইয়াতে আমি বহি ল'ম, এইখিনিতে ইয়াতে বহি ল'ম অলপ। বৰ্তমান ষ্টেচন পালোগৈ, এইফালে আমি বহি আছোঁ। এইটো আমাৰ বিয়া কৰিছে আৰু ইয়াত লিংকটো ডেছক্ৰিপশ্যনত দিম বাৰু। वाह क्या सीन है। वाह क्या सीन है। আমাৰ কুলদীপ এইটো গান শুনাত প্ৰায় ব্যস্ত, ল'ৰাটোৰ পৰা গান চান লগাই আছে। চ' মই ইয়াত বহি আছোঁ, এইফালে আমাৰ এই বহি আছে। বৰ্তমান চাওক আমাৰ ট্ৰেইনখন আহি গ'ল, ট্ৰেইন মানে ৰেলখন আহি গ'ল। এইটো চাওক আমি এতিয়া এইফালে উঠিম, আমাৰ বিয়া চাওক কুলদীপো উঠিব এইফালে। মানে এইখন অলপ খালী আছে, মানে লাষ্টৰখিনিলৈ সেইকাৰণে তাত উঠিমগৈ। মানে এইফালে পৰা অলপ সোমাই গৈছোঁ, মানে প্ৰথমখিনি অলপ ভিৰ আছে, লাষ্টৰখিনি অলপ খালী আছে। পাই গ'ল আমি চিলাপদা ষ্টেচন হয়। এইটো চাওক এইটো চিলাপদা ষ্টেচন হয়। এয়া চাওক চিলাপদা বুলি লিখা আছে। আমি এতিয়া এইফালে অভাৰব্ৰিজ ফালে গৈছোঁ। এইফালে মোৰ লগৰ এজন আছে, মানে তাৰ ওচৰলৈ গৈছোঁ। এতিয়া আমাৰ বহুত মত চাওক ল'ৰাটো একদম হৈ গৈছে। বৰ্তমান আমি পালোগৈ চিলাপদা ষ্টেচন। এইটো চিলাপদা ষ্টেচন হয়, চিলাপদা ষ্টেচনত আছোঁ। তাৰপিছত এইফালে চাওঁ বাবা এই দাদাৰ কাৰণে অলপ কিবা এটা লৈছোঁ। এই ঘৰখনত গৈছোঁ যে টান্দা কিবা লৈ গৈছোঁ। দাদাই কৈছিলে মানে এনেকৈ সৰু ল'ৰা ছোৱালী এনেকৈ আনিব নালাগে বুলি কৈছিলে, মোক মানা কৰিছিলে। সেইটো সঁচা কথা, কিন্তু আমি ষ্টুডেণ্ট যে পইচা চইচা নাপায়। কিন্তু আমাৰ নিয়ম এটা থাকে, মানে আলহী গ'লে মানে কিবা এটা লৈ যোৱা, সেইকাৰণে লৈ গৈছোঁ। মই আমাৰ বিয়া আছে, আমাৰ এইটো কুলদীপ, আমি এতিয়া মিলি পিনে দাদা বাবাকে অলপ কিবা এটা লৈ গৈছোঁ আৰু। দাদা এতিয়া ঘৰত আছে নাই নাজানো, কিন্তু ঘৰত থাকিম বুলি কৈছিলে। খোজকাঢ়ি গৈছোঁ। এইফালে পৰা এনেকৈ যাব লাগিব। কিনি আছে ঘৰটো বহুত ৰ'দ দিছে। চিলাপদা ষ্টেচন। চ' আমি এইফালে আহি পিনে এইফালে আহিছোঁ। এইফালে যাব লাগে মানে দুলাজদা আগলৈ। এইটো এটা ৰাস্তা, মানে সকলো মানুহ নাজানে, মানে আমি দেখাই দিছোঁ মানে এইফালে গৈ পিনে এনেকৈ পাইগৈ বুলি। এইফালে আহিব, সেই ষ্টেচনৰ পৰা এনেকৈ নামি আহিব, টাউন পালেগৈ। এইফালে বেছি দূৰ নাই, মানে টাউনলৈকে এইফালে টাউনৰ পৰা আহিব পাৰি। তাৰপিছত এইফালে এনেকৈ সোমাই যাব পাৰি। মানে আমি এইফালে আহোঁতে সেইটো ৰাস্তাত পানী আছিলে, মানে সেইফালে নাযায়। আমি এতিয়া এইফালে সোমাই গৈছোঁ। বৰ্তমান পাই গ'লে এইটো দুলাজদা ঘৰত। তাৰপিছত এইফালে সেইটো দাদা বাইকখন NS 200। বৰ্তমান দুলাজদা ঘৰ পালোঁ। এইটো আমাৰ দুলাজদা, তাৰপিছত এইটো আমাৰ বেটি, তাৰপিছত বহি লৈছোঁ আৰু পেনতে আমি তিনিজনে বহি লৈছোঁ। এইফালে দুজনে ইফালে বহি আছে। আমাৰ পখিলা হাঁহি আছে। হাই কৈ দিয়া, হাই। এইটো হাতৰ লগত হাই হাই হাই। আমাৰ পখিলা আমাৰ বিয়াজৰ লগতে উমলি আছে। এই পখিলা 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 পখিলা। এইফালে দুনুকলা যাবই মেগী খাব দিলে। এইফালে আমাৰ পিঁয়াজ, এইফালে আমাৰ কুলদীপে খাই আছে। ভাল লাগিছে নে খাবলৈ? এইফালে আমাৰ বেটি পখিলা হাই কৈ দিয়া, হাই। আমাৰ পখিলা হাই কৈ দিয়া, হাই। এইফালে আমাৰ বিয়াজ। তাৰপিছত মই এইফালে বিয়া খাই লওঁ।
এইফালে দুলাজ দা গহপুৰৰ পৰা আহিলোঁ এইফালে মই আছোঁ এইফালে চাওক এইফালে দুলাজ দা আছে এইফালে এইকেইটা গৈ আছে এইটো চাওক দুলাজ দা ইয়াত আছে ইণ্টাৰভিউটো তাতে লোৱা হ'ব আমাৰ এতিয়া আমি গৈ আছোঁ মই এইফালে গৈ আছোঁ এই হ'ব এইকেইটা এইকেইটা গৈছে কেমেৰা চেমেৰা লৈ পিনে হেৰি এইটো আমাৰ কেমেৰামেনটো ইয়াকে বনাব দিম আৰু লিংকটো দি দিবা হা চেনেলৰ লিংকটো দি দিবা হা ডেছক্ৰিপশ্যনত रुको जरा सबर करो बोला धक्का बुक्की नहीं करने দি দিম আৰু ব্যাস কিবা বুলি আছিলে নামটো ব্যাস কিবা বুলি আছিলে কেছন বুলি আছিলে বোলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ মোতকৈ বেছি ছাবস্ক্ৰাইব বেছি কৰি দিব মৰম চিনে দিব মৰম চেনে দি দিব 50 আৰু 45 ভিডিঅ' আপলোড কৰিলে এতিয়ালৈকে ইয়াৰ কিন্তু ছাবস্ক্ৰাইবাৰ 2K মান হ'ল ইয়াৰ এয়া হাইক কৰি দিছে মানে ছাবস্ক্ৰাইবাৰ আছে কিন্তু মানে ভিউজ নাই মানে দেই আমাৰ ছাবস্ক্ৰাইবাৰো নাই ভিউজো নাহে ইমান চবে ছাপোৰ্ট কৰিব এইফালে দুলাজ দা এইফালে আছে ইণ্ডিকেটৰ চাগে এইফালে আমাৰ দাদাই ৰিলষ্টা বনাই আছে মানে দাদা ভইচতে বনাই আছে এইফালে চাওক এইফালে কেমেৰাটো ইয়াৰ পৰা কৰিছে দাদাই এইফালে বাইকৰ ওপৰত বহি পিনে বনাই আছে আপোনালোকে দেখিলেই চাগে ইনষ্টাগ্ৰামত আপলোড কৰিলে দাদাই আজি তাৰপিছত চাওক এইফালে আমাৰ ব্যাস কেমেৰামেন এইজনে আৰু আছে এইফালে আমাৰ দাদাই আছে মই ইয়াৰ পৰা ভিডিঅ' কৰি আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তাৰপিছত এইটো আমাৰ ব্যাস এইটো আমাৰ কুলদীপ ইয়াৰ পিছত ভিডিঅ' ক্লিপটো দেখাই দিম মানে দাদাই ৰিলচ বনোৱা ভিডিঅ' ক্লিপটো এইটো ভিডিঅ' ক্লিপটো আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব কি লাগে কোৱা মলেহে দিম ন একো নালাগে হ'ল নালাগে একো একো নালাগে তোমাৰ লাগে নালাগে বুলি নকওঁ বাৰু দিয়া না একো নালাগে কৈছিলা নহয় কি মানে হ'ব দিয়া নালাগে যা কি হ'ব এইটো চুমাই হ'ল নে এইটো কি মানে কি হ'ল একোৱে নহয় কি হয় এইফালে আমাৰ বৌ আহি গ'ল হাই কৈ দিয়ক বৌ আমাৰ বেটি আহি গৈছে এইফালে দুলাজ দা ইয়াত আছে তাৰপিছত আমি ইয়াত এতিয়া ল'ম এইখিনিতে চুপটো ল'ম আৰু ইণ্টাৰভিউটো যদি আপোনালোকে দাদাৰ লগত ইণ্টাৰভিউ লোৱা ভিডিঅ'টো সোনকালে চাবলৈ বিচাৰে প্লিজ কমেণ্ট কৰি জনাব তেতিয়া মই আপোনালোকৰ কমেণ্টটো পালে মানে সোনকালে আপলোড কৰি দিম মানে ভিডিঅ'টো ইভাগে আপলোড কৰিমেই হ'লে আপোনালোকে কমেণ্ট কৰিলে মানে অলপ ভাল লাগেতো সেইকাৰণে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো সোনকালে লাগে সেইফালে চাওক কেমেৰাৰ লগত আমি ইণ্টাৰভিউ লৈ আছিলোঁ এইটো মানে মোৰ লগৰ এজনে ভিডিঅ'টো লৈ দিছে মানে তাৰ মোবাইলৰ মানে কোৱালিটিটো অলপ বেয়া হৈছে তাৰ কাৰণে আপোনালোকে বেয়া নাপাব মানে মোৰ ভিডিঅ'বিলাকৰ কোৱালিটি অলপ বেয়া হৈছে কাৰণ কেমেৰাটো ইমান ভাল নহয় হ'লেও বনাবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো চাওক সেই গাইজ বৰ্তমান আমাৰ এতিয়া মানে ইণ্টাৰভিউ লোৱা হৈ গ'ল দাদা আৰু বৌ এইফালে আছে এতিয়া ফটো মাৰি দিব হাই কৈ দিয়ক দাদা বৌ এইটো আমাৰ বেটি আছে এইফালে আছে এই দুটা ইয়াত আছে কি কৈছ এই ভিডিঅ' উলিয়াই আছোঁ এতিয়া ভিডিঅ' উলিয়াই আছে মেমৰিটো ফুল হৈছে বুলি কৈছে এইফালে বৌ আৰু দাদাক কেমেৰা আপোনাৰ ফটো মাৰি দিব এতিয়া আমি ঘৰত যাব ওলাইছোঁ এতিয়া আচল আমি ইণ্টাৰভিউ লৈ পিনে শেষ কৰিছে এইবিলাক সকলোৱে এৰি হ'ল ঘৰলৈ যাবলৈ এইফালে আমাৰ দুলাজ দা দাদা কিবা এটা কৈ দিয়ক ভাইটি দুজন আহিলে অহাৰ পিছত আৰু মৰম দিব উৎসাহ দিব আৰু ছাপোৰ্ট কৰিব আৰু প্ৰেৰণা দিব সিমানটোৱে আৰু আপোনালোকে সকলোকে ভিডিঅ'টো চাই ধন্যবাদ জনালোঁ আপোনালোকক ধন্যবাদ ধন্যবাদ